Good morning guys, welcome to my YouTube channel. আজি আমাৰ সেকেন্ড ডে আমি আজি গৈ আছো যোৰহাটৰ পৰা মাজুলী লৈ ঘনকা আমাৰ টিকেটৰ দাম চাম এবাৰ কৈ দিয়ক আপুনি এটা আমাৰ লগত যাব ৰাতুল দা আমাৰ আহিছে ৰাতুল বাই আনিছে ন আপুনি তা আমি এতিয়া ইয়াৰ পৰা বাইকত যাম আমি গুৱাহাটীৰ পৰা আহিছিলো চাৰিচুকীয়া বাট ইয়াৰ পৰা আমি বাইকেৰে যাম বাইকত গ'লে মানে আমাৰ খৰচাটো অলপ কম হ'ব আৰু বাকি আপোনালোকে চাই থাকক আমি ৰেডি সব সকলো ৰেডি সব বাইক চাইক তেলৰ দাম হৈছে এটা কিমান 105 টকা 47 পইচা আমি যে যোৰহাটৰ পৰা আহিলোঁ যোৰহাটৰ পৰা আপোনাৰ এতিয়া আমি যাম নিমাতী ঘাট আপোনাৰ কিমানমান দূৰ হ'ব ইয়াৰ পৰা 17 কিলোমিটাৰ হ'ব ন আৰু তাৰ পৰা আমি ফেৰী ল'ব লাগিব ফেৰী মানে জাহাজত যাম আমাৰ বাইকো যাব চব তো এই বাইকত যে যাম আমি ন তাৰ পৰা আমি আকৌ বাইকখন তাতে নমাই তাতে আকৌ ঘূৰিব লাগিব তাতে আপোনাৰ কিমানমান দূৰ হ'ব আপুনি সত্ৰপুৰ যিটো সত্ৰলৈ কিছুমান 10 কিলোমিটাৰ আছে 5 কিলোমিটাৰ আছে 2-3 কিলোমিটাৰ ওচৰত আছে আপোনাৰতো তাতে ঘৰ হয় ভালকৈ চাম আৰু তো আমি এতিয়া লেফ্ট সাইডে সোমাই দিলোঁ নিমাতী ঘাটলৈ মানে হাইৱেৰ পৰা লেফ্ট সাইডে সোমাই দিলোঁ এতিয়া ইয়াৰ পৰা প্ৰায় আপোনাৰ 5 কিলোমিটাৰমান গ'লে আমি নিমাতী ঘাট পাম পালোঁ আমি নিমাতী ঘাট হয় এক্সিডেণ্ট হোৱা আমাৰ ফেৰী ৰখি আছে চাগে মাজুলী যাবৰ বাবে ফেৰীৰ টিকেট প্ৰতিজন মানুহৰে 10 টকাকৈ লয় আৰু আপোনাৰ বাইকত লয় 20 টকা আৰু সেই টিকেট আপোনালোকে অনলাইন যোগে আপোনালোকে কিনিব পাৰিব আৰু যিটো ৱেবছাইট সেইটো মই ডেছক্ৰিপশ্যনত দি দিম .com বস হৈ গ'ল ASIWD.com টিকেটটো দেখা যাব টিকেটটো দেখা যাব ঠিক আছে জাহাজখনত মানুহৰ লগতে বহুতো বাইক ইয়াতে যাব পাৰে কেপাচিটি ভালেখিনি কেপাচিটি আছে জাহাজখনত আমি এতিয়া জাহাজত বহি আছোঁ আমি বহুত ট্ৰাই কৰিলোঁ চাইৰেন বাৰীত এতিয়া যাবৰ কাৰণে আৰম্ভ হৈছে আমি বহুত ট্ৰাই কৰিলোঁ যে আমাক বাহিৰত মানে যাত্ৰা আৰম্ভ আমাক বাহিৰত যাব দিব বুলি আমি বহুত ট্ৰাই কৰিলোঁ কিন্তু নাই যিটো আমাৰ নিমাতী ঘাটৰ চিটুৱেশ্যনটো হৈছে এতিয়া লাইফ জেকেট আপোনালোক দেখাই দিছোঁ লাইফ জেকেট আমাৰ লাইফ জেকেটটোৰ লগতে মানে এতিয়া থাকিব লাগিব আকৌ চিটত বহি থাকিব লাগিব মানে আমি বাহিৰত তথাপিও আমি ভিউবোৰ দেখাম চাই থাকিব আপোনালোকে এনেকৈ চেষ্টা কৰি যাম চেষ্টা কৰোঁ যিমান পাৰোঁ আপোনালোকে কেনেকৈ দেখাব পাৰোঁ দেখাই যাম বাৰু তো আমি লাহে লাহে আপোনাৰ নিমাতী ঘাটৰ পাৰ এৰিলোঁ আমি এতিয়া যাত্ৰা আৰম্ভ কৰিলোঁ মাজুলীলৈ নিমাতী ঘাটৰ আমাৰ যিটো কাণ্ড হৈছিল ক'ত হৈছিল ইয়াতে আপোনাৰ এইটো চাইডত এক্সিডেণ্টটো তাতে হৈছিলে মাজুলী আপোনাৰ নিমাতী ঘাটৰ পৰা বেছি দূৰ নহয় বেছি ওচৰতে বৰ বেছি চিধা কৰিলে আমাৰ কিমান কিলোমিটাৰ হ'ব 3-4 কিলোমিটাৰ হ'ব আহক আপোনালোকে চাওক এনজয় কৰক ভিউবোৰ ইঞ্জিনৰ সাউন্ড ট্ৰেকাৰ বম ইঞ্জিন এইটো আপোনালোকৰ ইঞ্জিনটো দেখাব ট্ৰাই কৰিছোঁ
জাহাজখনৰ স্পীড আপোনালোকক দেখাব ট্ৰাই কৰিছোঁ যে 14 কিলোমিটাৰ পাৰ আৱাৰত গৈ আছে। 10 মিনিট 10 মিনিট লাগিব। এইটো চিধা নহয় চিধা হ'লেতো ডাইৰেক্টলি আপোনাৰ উঠাই নিছিলে ন? মাজে মাজে এইবিলাক অলপ পানী আছে কিন্তু অলপ দিনৰ পিছত চিধা হৈ যাব একদম নেকি? চিধা মানে নহয় নাও চিধা নহয় এইটো মানে ৰাস্তা নাথাকে আৰু কোনোবাই যদি সেই সুতিটো সেইখন পাৰ হৈ দিয়ে খোজকাঢ়ি মানে মাজুলী পাৰ যাব পাৰি। আৰু আপোনাৰ যিটো আপোনাৰ এতিয়া ব্ৰিজ বনোৱাৰ কথা কৈছে সেইটো কোনফালেৰে হ'ব? সেইটো এই আগেদি এই তাৰো অলপ আগেদি মানে হয় নেকি? এনেকৈ সেইফালে এই ঢেকীয়াখোৱা বুলি কয় সেইটো চাইডে এনেকৈ অঁ ঢেকীয়াখোৱা নাম ঘৰ যাম আমি বাৰু এতিয়া ঢেকীয়াখোৱা নাম অঁ তাৰপৰা আহি তালৈ যাওঁতে ইয়াতে আপোনাৰ তাতে লগাব। অঁ ইয়াত লগাব ইয়াৰ পৰা এনেকৈ আৰু অলপ গৈ মানে সত্ৰ অলপ দূৰ আছে বাৰু আছে ন? তাতে আপোনাৰ এনেই আপোনাৰ যেনেকুৱা ধৰক যোৰহাট টাউন অঁ সেইখনো এনেকুৱা টাইপৰে ন? তেনেকুৱা ইমান ডাঙৰ নহয় আৰু ডাঙৰ নহয়। দহবিলাক তেনেকুৱাই তাতে আছে হস্পিটেল এনে আছে না? হস্পিটেল চিভিল আছে চিভিল আছে। চিভিল আছে আৰু কোৰ্টছত এতিয়া ডিষ্ট্ৰিক্ট হ'লতো চবেই আছে কিন্তু যেনিবা ইমান হেৰি নহয় এতিয়া আৰু ডিষ্ট্ৰিক্ট হৈ গ'ল ন? চবেই আছে এছ পি অফিচৰ পৰা ধৰি যিখিনি মানে এটা ডিষ্ট্ৰিক্টত যিখিনি থাকিবলগীয়া আছে চবেই আছে কিন্তু কথাটো হ'ল কি আৰু অলপ যেনিবা হেৰি আৰু ইমান মানে ডাঙৰ নহয় আৰু হেৰি এতিয়া যেনিবা আমি আহোঁতে ইটো ঘাটেদি আহিম এনেকৈ আমাৰ ঘৰৰ খেতিঘাটৰ ফালে এতিয়া আমি ইয়াতে উঠিম নে আহোঁতে কেনেকৈ আহিম? আহোঁতে আমি সেই আমাৰ ফালৰ ঘাটটোদি আহিম। হয় নেকি? এইফালে আহিলে মানে এইফালে আহোঁতে আকৌ বহুত টাইম লাগে এতিয়া আমি নামনিত গৈ আছোঁ আচ্ছা আচ্ছা। আহোঁতে মানে উজনিত পৰে। অঁ তেতিয়াহ'লে আপোনাৰ ফ'ৰ্চটো পানীৰ বেছি আহিব। এইফালে আহোঁতে 1.5 ঘণ্টামান লাগিব এতিয়া তেনেকুৱা আকৌ এতিয়া যাওঁতে আমাৰটো ঘাটেদি গ'লে 1.5 ঘণ্টা লাগে আহোঁতে কিন্তু 45 মিনিট। সেইকাৰণে যাওঁতে এনেকৈ গ'লোঁ আহোঁতে আমি সেনেকৈ আহিলোঁ। আৰু এইপিনেদি এটা প্ৰথম আমি সত্ৰকেইখন ইয়াতে পাম মানে আউনীআটী সত্ৰ আছে সত্ৰকেইখন চাই পেলাই এনেকৈ আৰু আমাৰ ঘৰতে ভাতকেইটা খাম আৰু এনেকৈ আৰু আউনীআটী সত্ৰ ন? আউনীআটী গড়মূৰ মেইন হেৰিখনে আৰু তাৰপিছত দক্ষিণ পাটখনে এইফালে আছে এইখন অলপ ভিতৰত আছে এই য'ত মানে দলং এতিয়া বনাই আছে তাতে এখন সত্ৰ আছে চাম আমি গোটেইবোৰে চাম। সেইটো ঘাট এয়া সেইটো বগা বগা যে দেখা পাই আছে এইটোৱে ঘাট। জাহাজৰ পৰা যিটো আপোনাৰ নদীলৈ ভিউ সেইটো বিৰাটেই সুন্দৰ। কেতিয়াবা আপোনালোকে মাজুলীলৈ আহিলে উপভোগ কৰিব পাৰিব। তাৰ পৰা এতিয়া জাহাজৰ পৰা নামি পেলাই আমি এতিয়া যাত্ৰা কৰিম আমি কমলাবাৰী এতিয়া আউনীআটী সত্ৰ আউনীআটী সত্ৰলৈ। এতিয়া আমি লেফ্ট ছাইডে যাব লাগিব কাৰণ লেফ্ট ছাইডে আছে আপোনাৰ আউনীআটী সত্ৰলৈ। এইফালে আউনীআটী সত্ৰ দূৰ আছে অলপ ইয়াৰ পৰা। আমি এতিয়া আউনীআটী সত্ৰৰ গেটখন পালোঁ। গেটখন বনাই আছে চ' সেইকাৰণে আমি ছাইডেৰে যাব লগা হ'ল। এয়াই নেকি আউনীআটী সত্ৰ? এইটো গেট ব'লক সোমাই দিওঁ। এয়া আমাৰ আউনীআটী সত্ৰ পালোহি আমি। এতিয়া আউনীআটী সত্ৰ এতিয়া আপোনালোকক দেখাম আমি এইটোৰ ভিতৰত। এইটো কি হয় এইবিলাক এই কাতি বিহুত চাকি জ্বলাই ওপৰত জ্বলাই নেকি? আচ্ছা সদায় থাকে নেকি? ইয়াতে আপোনাৰ নামঘৰৰ ৰাইট চাইডে আৰু আপোনাৰ মিউজিয়ামো আছে নেকি আপোনাৰ? মিউজিয়াম কোনখন? এইখন নে? অঁ
মানে আপোনাৰ কোনটো কি মন্দিৰ এইটো? মাজৰ ভাগ গোবিন্দ। গোবিন্দ ন? হয়, তেওঁ সিফালে আছে এতিয়া ভূগোল নগৰ। হয় এইফালে আছে গিৰিধাৰী। হয় হয়। তাৰপিছত দুই আসনত আছে চতুৰ্ভুজ বাসুদেৱ। আচ্ছা আচ্ছা। মূল ভাগ গোবিন্দ, হয় হয় আসনখন নদীৰ ওপৰত, হয় হয়। অলংকাৰবিলাক সোণৰ আছে। সোণৰ ওপৰত আছে, হয় হয়। কি গছৰ খুঁটা ন এডাল? পানী বেছি হৈ যায়। তুলসী গছৰ খুঁটা ন? বৰপেটা সত্ৰতো আছে নহয়। ইমান ডাঙৰ? সন্মুখৰ খুঁটাকেইটা। বহুত ডাঙৰ চোন এইটো। ইয়াতে মানে সপোনত দেখাই দিয়ে যে এনেকৈ খুঁটা এটা বনাইছে আহি আগৰ কথা। আউনীআটী সত্ৰ আমি পালোঁ, চালোঁ, ভাল লাগিলে। ঘৰতে কি কয়? খুব ধুনীয়া এটা আধ্যাত্মিকতাৰ ভাৱ এটা আহি যায়। খুব ভাল লাগিল আহিলে। সকলোৱে আহক আৰু যদি এই চেনেলটো চাই ভাল পাইছে, এই ভাইটিৰ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব, কমেণ্ট, ছাবস্ক্ৰাইব, লাইক কৰক। ধন্যবাদ। গোটেইবোৰ সত্ৰ মাজুলী দেখুৱাৰ বাবে মই ৰাতুল্লাক ধন্যবাদ জনালোঁ। সকলোবোৰ সত্ৰ চোৱা হোৱাৰ পিছত আমি এতিয়া উভতিলোঁ আকৌ যোৰহাটলৈ। ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।